নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পাঞ্জল কিচেনলৈ স্বাগতম জনাইছো। আপোনালোকৰ মাজলৈ মই এটা ৰেচিপি লৈছো হাঁহে আৰু মাহে। হাঁহে আৰু মাহে এটা ৰেচিপি লৈছো। আপোনালোকে ভিডিঅ'টো সকলোৱে চাব আৰু ভিডিঅ'টোৰ অলপ ধামাকা হ'ব যায় আছে আৰু ভিডিঅ'টো কিবা ভুলভ্ৰান্তি হ'ব পাৰে, বনোৱাতে কিবা ভুলভ্ৰান্তি হ'ব পাৰে, হ'লে আপোনালোকৰ মাজৰ এজন বুলি মোক ক্ষমা কৰি দিব। আহকচোন দেৰি নকৰি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। অ' বৌ হাঁহ আছে নে নাই? আছে। কিমান টকা দিবে লব এটা হ'ব? 700। কি 700? 500 হ'ব না নহয়? 500 হ'ব দিয়া। হ'ব দিবেতো সঁচাই? হাঁহি আছ দেখোন কিয়া? বেছি দিলে ভাল আছিল। কিয়া? টকা এটা দিলে ভাল আছিল। 550? যা শুনো মনু ৰবিন্দা কাক মাতি আছা? মই হাঁহ কেইটাক মাতি আছো। আৰু কি এটা কথা কি ধকৈ মাত দিছে? এইগিলা মোৰ লক্ষী মাতচোন মাত একবাৰ মাত। দেখছি না কি মাতছি তল বুয়া নালগিব বেচাৰ হয় নাই জানো কিন্তু হাঁহ কি গেলি হাঁহ ই মাতাৰ লগে লগে চুনি মুনি মাতছি না মাতাৰ লগে লগে আহি দিবি। কি কৰ হাঁহক মই এইগিলা পৰীক্ষণ দিছো এইগিলা পৰীক্ষণ দিয়া গৈছে। হাঁহ মোৰ এইগিলা লক্ষী কি সুন্দৰকৈ আধাৰ খাব গৈছে। এই পথাৰত খাই আছে তই মাতাৰ লগে আহি গৈছে। কাটি দিব লাগব পইচাটো ৰাখছ আমি যে কাটিব নোৱাৰো। ৰমেন দা হাজিৰা বোলে 100 দিব লাগব। হাজিৰা ঠিক কথা কৈছি ঠিক কথাও কৈছি। এইটো মোৰ তিৰি কি হয় তোৰ? তিৰি মিছেছ ৱাইফ মানে মোৰ চাই দেখে দি গতিকে হাজিৰাটো কি হাজিৰাটো নালগিব? হাজিৰাটো লাগব 100 টকাত হাতে এটা নি কেনে কাটিও দিবা লাগব। খৰি কেইডাল পুৰা গেছি, গেছ পুৰা গেছি। কি ভাগ্য আমাৰ এইটো কি চৌকাব দেখা পালা আমাৰ দেখো কি ভাগ্য। ৰমেন দা কি হয় তোৰ? এইটো আই হাই হাই এই হাঁহ এটা নি ডাঙৰ হলে কি বেল মৰব। ৰমেন দা কি হয় তোৰ? এইটো মোৰ শ্ৰীমতী। শ্ৰীমতী বাকী মাংস কিমান মান হ'ব ৰমেন দা? মাংস মোটামুটি 1 কেজিৰ অলপ বেছি হ'ব, কম নহয়। তে মোৰ লজ নাই দাদা। মই এনেকুৱা হাঁহৰ মালিক দেখা পালো ই হাঁহটো কাটিও বাছি গোটাই দিছে। বাকী আমাৰ লক্ষী শ্ৰীমতী আহি গৈছে। এইটো পাৰে দিম দিয়া 100 টকা আৰু হয় না বৌ? পইচাটো দিয়া। পইচা ধুন দিলো হা 500 লাগব। দিম দিয়া আছে না জ্ঞান ইতেই লাগব। বঢ়িয়া ইতেই লাগব। ইতেই দিব লাগব। বঢ়িয়া। বাকী ৰমেন দাই ভাল পাই না তোমাক? সেইটো আমাৰ বেলেগ আছে। সেইটো কৈ দি ৰমেন দাই কি কই তোমাক? সেইটো বেলেগ হ'ব। সেইটো বেলেগ হ'ব। ভাল পোৱা বেয়া পোৱা আছো আৰু বা তুমি ৰমেন দা লৈ সুখী নে? ৰমেন দা বক লৈ সুখী নে? বাপৰে এনে সংসাৰ আৰু কেতিয়াবা হ'ব? কেতিয়াও হ'ব নোৱাৰে আমাৰ সংসাৰ সুখী সংসাৰ। বাকী আমাৰ ৰমেন দাই মোৰ লগত কাম কৰে। ৰমেন দাকতো চিনি পাই, সিহঁতৰ ঘৰৰ পৰা হাঁহ দিছো। বাকী সংসাৰ তাৰ বহি যিহেতু মই হাঁহৰ ৰেচিপিটো বনালি মই কি লৈছো আপোনালোক দেখি দিওঁ। প্ৰথমতে লৈছো মই আজি মাহৰ দালি, এটা আলু, এইটো হ'ল এইটো হাঁহৰ মাংসটো 1 কেজিৰ অলপ ওপৰ আছে। এইটো পিঁয়াজ, আদা নহৰু, শুকান জলকীয়া, হালধি, জিৰাৰ গুড়া, কাশ্মীৰী গুড়া আছে, গোটা জিৰা আৰু নিমখ আৰু মিঠাতেলটো মইহে ইয়াতে লৈছোঁ। এইটো হ'ল মিঠাতেল। তাৰমানে কি আঞ্জা পাহিলোঁ যিহেতু এঘৰ মানুহৰ পিছফালে বনাই আছোঁ। আপোনালোকে মদচাত বুলি নাভাবিব। এইটো হ'ল মিঠাতেল, নহয় গমেই পাব। মিঠাতেলটো মই আঞ্জা পাহিছোঁ যিহেতু তেখেতৰ পিছফালে আমি বনাই আছোঁ খালৰ কাষত। আপুনি খালটো দেখাই দিব পাব আৰু ভিউটো চা কি বঢ়িয়া হ'ব। বাকী মই ষ্টাৰ্ট দিম। আজি নৰ্মেল খানা হ'ব। নৰ্মেল কি হাঁহে মাহে নহৰে অলপ এটা আলু দিম। ভিডিঅ'টো চাই থাকিব সকলোৱে। ফাইনেলি বহাই দিলোঁ কেৰাহী। যিহেতু আমাৰ কেৰাহীটো গৰম হৈ গ'ল, এতিয়া মই দি ল'ম অলপ মিঠাতেল। কিন্তু মাল নহয় দিয়ক, মিঠাতেল কমি গৈছে। মই কৈছোঁ মিঠাতেল কাটছি গানি মিঠাতেল। আৰু হাঁহত কিন্তু তেলটো কমাই দিব লাগে। হাঁহত এটা তেল উঠবইটো।
এতিয়া দি ল'ম মই শুকান জলকীয়া 4টা আৰু গোটা জিৰা কাটি থোৱা পিঁয়াজখিনি মই গৰম তেলত দিম কিন্তু 50% পিঁয়াজ ভাজি দিম 50% পিঁয়াজ মই পাছত দিম আপোনালোকে গমেই পাব এতিয়া মই আধা পিঁয়াজ মই ইয়াতে দি ল'ম চাব পাৰে পেষ্টটো ভালদৰে কালাৰ ললাক বাদামী কালাৰটো লোৱাত এতিয়া মই আদা নহৰুটো দিম এতিয়া দি ল'ম হাঁহৰ মাংস কিন্তু পিছবিলাক অলপ ডাঙৰ কৰিছোঁ অলপ সৰু কৰিব লাগে পিছটো অলপ সৰু কৰিব লাগে তাড়াতাড়ি হ'ল না মালিকৰ তাৰপৰা ইয়াৰ হাঁহটো কিনি আনিলোঁ মালিকেই কাটি দিলাক যিহেতু সি মোৰ লগত যায় খানা বনাবা বিভিন্ন ধৰণৰ কাম কৰি থাকে খানাতে এক্সিলেণ্ট চলি প্ৰথমতে আপোনাৰ ভিডিঅ'টোত কৈছে সি ভাল চলি কামত লাজ চাইজ নকৰে সেয়া কামত কি লাজ কৰিব লাগে আকৌ লাজ চাইজ নাই কামত কৰ্মই ধৰ্ম আমাৰ এতিয়া মই আগত যি আধা পিঁয়াজ দিছিলোঁ এতিয়া মই আধা পিঁয়াজটো মই ইয়াতে 50% অলপ খাই আহিছে এতিয়া মই পিঁয়াজটো মই দি ল'ম কেঁচা পিঁয়াজ এতিয়া মই নিমখটো দি ল'ম মই পৰিমাণ অনুযায়ী মই নিমখটো দি ল'ম আপোনালোকে নিমখটো দি ল'ব নিমখটো দিলে সোনকালতে পানী উঠি যায় আৰু সিজাটো সোনকালতে হয় আপোনালোকে মাটি মাহৰ দালি বুলিও কয় মাহৰ দালি কিন্তু আপোনালোকে বইল কৰিও দিব পাৰে আৰু এংকি দিব পাৰে কিন্তু বইল কৰি দিলে সোৱাদটো বেছি হয় সোৱাদটো কম হয় আৰু এংকি দিলে সোৱাদটো বেছি হয় এতিয়া মই দি ল'ম বেছি আলু দিওঁ 6 পিচমান আলু দিম কিয়নো মাহৰ দালি থাকিলে আলু নিদিলেও কথা নাই তথাপিও আমি আলু দিলোঁ এইটো আলু খোৱা মানুহ আছে আমাৰ হালধি আৰু জিৰাৰ গুড়া অলপমান দিম বেছি মছলা নেদাওঁ যিহেতু হাঁহটো ভাল হ'বই হাঁহত বেছি মছলা দিলে আপোনাৰ যিহেতু গৰম বস্তু মছলা বেছি দিলে আপোনাৰ আদা নহৰু বেছ এইটো আমাৰ মাংসখিনি 20-25 মিনিটমান ভাজা হৈ গ'ল সেইকাৰণে মই কম পৰিমাণে অলপমান পানী দি ল'ম যাতে আৰু সোনকালতে অলপ বইল হয় মানে মাংসটো যাব মাংসটো যিহেতু কোৱাল হাঁহ মাহৰ দালিটো টাইম ল'ব বা ষ্টেপ বাই ষ্টেপ মই পানী দি থাকিম এতিয়া মই কম পৰিমাণে পানী দি ল'ম কালার দেখছি নাকি কালার উঠছে বুক ফাটাই ফেলবো আৰু কিন্তু গ্ৰেভি টাইপ হ'ব আঞ্জাখন জোল নহয় মাহৰ দালি দি বনালে আপোনালোক গ্ৰেভি টাইপ কৰিব গ্ৰেভি টাইপ মানে কি এক কৰাৰ জোল এই চিষ্টেমত এতিয়া মই 10-15 মিনিটৰ কাৰণে মই ঢাকনিখন মাৰি দিম যিহেতু সোনকালতে অলপ সিদ্ধ হৈ লওক কি খানা বনাই দেখাওঁতে গোটেই তিৰিমাখা লম বিলাক এটা গোন্ধ পাইছি বোলে কিবা গোন্ধ পালা মাংস গোন্ধা পাইছো মই ঘৰৰ পৰাই সেইকাৰণে দৌৰি চাব আহিলো বাকী খানাটো বনাই আছো একেডোখৰ কাষতেই গোন্ধ পাইছি বোলে হাঁহৰ মাংস অলপ চেণ্টটো যাবই গোন্ধা পাইছো এতিয়া সোৱাদটোহে কেনেকুৱা হয় নাজানো আৰু খাই চালেহে গম পাম খাব পাৰিবা খাই লোৱা অলপ খাই যাওঁ কালাৰটো কেনে আহিছে এতিয়া কালাৰ ধুনীয়া হৈছে তোমাৰ হেণ্ডছেটটো ভালে আছে নে আটা এইটো আইডিয়া হয় কিন্তু সেইকাৰণে কৈছো আটা ভালে আছে নে নাই আপোনালোকে চাব পাৰে পানী যেখান্তি পানী চুলা খান্তি শুহি গেল চাওক
কিন্তু মাহৰ দালিৰ লোমেই লৰা নাই মাহৰ দালিটো বয়া নেকি লোমেই লৰা নাই আৰু মই পানী যিহেতু ষ্টেপ বাই ষ্টেপ পানী দিব লাগিব যিহেতু মাংসটোৰ কাৰণে এই মাহৰ দালিটো সিজাওঁতে বিৰাট টান মানে কি সোনকালে সিজি নাহে সেইকাৰণে অলপ পানীটো বেছি দিব লাগে আৰু খাটনিটো বেছি কৰিব লাগে খাটনি বুলি কথা নাই যিমানে মাংস ভাজিব বা খাটনি কৰিব সিমানে সোৱাদ বেছি মছলা দিটো সোৱাদ নহয় নে আপোনালোকে মছলা দামাই দিব আৰু ভাজাটো ভাল নহ'ব কিয় সোৱাদ হ'ব যিমানে মাংসটো ভাজিব সিমানে সোৱাদ আপোনালোকে মছলা দি সোৱাদ কৰিব নোৱাৰে যিমানে খাটনি কৰিব মাংসটো সিমানে সোৱাদ পাব ফাইনেলি মোৰ ইউটিউবত 5000 কমপ্লিট হৈ গ'ল আপোনালোকৰ মৰম আশীৰ্বাদ বা ছাপোৰ্টৰ বাবে কি নহওক মই চেলিব্ৰেশ্যনটো দিম মই কৈছিলোঁ নহয় ধৰক আঘোণৰ 12-13 29-30 ডিচেম্বৰ নেকি নৱেম্বৰৰ 29-30 তাৰিখে মোৰ খানা আছে সেই পইচাটো ধৰক 5000 টকাটো মই ডনেট কৰি মোৰ এই শান্তিনিবা আশ্ৰম নলবাৰীত বৃদ্ধাশ্ৰম তাতে মই মোৰ চেলিব্ৰেশ্যনটো তাতে কৰিম বাকী আপোনালোকে ছাপোৰ্ট কৰি থাকক এনেদৰে আৰু মই ৰিচেণ্টলি ধৰক নেক্সট সপ্তাহমানত মই কিমান পাৰোঁ চাম যিহেতু মই খানা বনাই মই কৰি আছোঁ না খেলা আল্লাহ আৰু ৰিস্কা আল্লাহ বুলি ক'লোঁ বেয়া শুনি তেখেতসকলক মই এই মোৰ সামৰ্থ্য অনুযায়ী মই খাদ্যটো যোগান ধৰিম যি পাৰোঁ যি মোৰ সামৰ্থ্য হয় যোগান ধৰিম আৰু মোৰ ভিডিঅ'টো হয় ছাবস্ক্ৰাইবাৰ আছে ধৰক 5000 ভিউজ মাৰি আছে মোৰ 25000 24000 এনেকৈ মোৰ ভিউজ মাৰি আছে আপোনালোকে অলপ ছাপোৰ্ট কৰক মোক ছাবস্ক্ৰাইবটো কৰি দিয়ক না অলপ হ'লেও আপোনালোকতো একো নাযায় নে পইচাও নাযায় নাই ক্লিক মাৰি দিলে হৈ গ'ল ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু এনেকুৱা পদক্ষেপ মই লৈ আহিম মোৰ অন কেমেৰাতে দেখি থাকিম আৰু আপোনালোকে অলপ ছাপোৰ্ট কৰক কি মোৰ জলদি মোক কৰি দিয়ক না ছাপোৰ্টটো ছাবস্ক্ৰাইবটো কৰি দিয়ক বাকী ক'ব লাগে শান্তি আছে বাকী আমাৰ আঞ্জা বহি আছে উতলি আছে দেখিছেনে কি কালাৰ ধৰক আৰু 5-10 মিনিটৰ ভিতৰত আঞ্জাখন হৈ যাব আপোনালোকে দেখিলেতো কালাৰটো কেনেকুৱা কালাৰ লৈছে আৰু খাই পেলাই আপোনালোকক জনাই দিম কেনেকুৱা হৈছে আৰু এনেকুৱাকৈ ট্ৰাই কৰিব পাৰে ঘৰত বনাব পাৰে মাহৰ দালিটো আলু নিদিলেও কথা নাই দিলেও কথা নাই দিলেও আকৌ কথা নাই বা অকল মাহৰ দালি বনালেও কথা নাই বিৰাট টেষ্ট হয় কিন্তু তথাপিও আমি খাই পেলাই কেনেকুৱা হয় আমি জনাই দিম বাকী কাষত দুটাও খাব ধৰক তেখেতসকলৰ পৰিয়ালো খাব দুই একজন তেখেতসকলৰ কমেণ্টটো ল'ম কেনেকুৱা হৈছে বাকী চাই থাকোঁ ভিডিঅ'টো আন লাষ্ট পৰ্যায় আন চেজ হোৱাৰ হৈছে আন ভিডিঅ'টো খাই লৈ আপোনাক দেখি দিম কেনেকুৱা হৈছে আঞ্জা ফাইনেলি আমাৰ হাঁহৰ মাংসৰ ৰেচিপিটো হৈ গ'ল আপোনালোকে চাব পাৰে আৰু কেনেকুৱা কালাৰ আৰু গ্ৰেভি টাইপ হৈছে নৰ্মেলত ৰাখি দিছোঁ আপোনালোকে ট্ৰাই কৰিব পাৰে আৰুতো খাইতো আপোনালোকক গমেই পাব কেনেকুৱা হৈছে মই কৈ দিম আৰু মই ক'লিব ক'ত বিশ্বাস কৰিব বৈ আহিলেও ভাল বুলি গমহে না কথা বাকী থাকিবই নহয় মানুহ তেখেতক সুধিম কেনে হৈছে খানাটো নিশ্চয় ভাল হ'ব এই হাঁহৰ মাংস এই মাহৰ দালি দি বনালে ভাল হ'ব আপোনালোকে ঘৰত ট্ৰাই কৰক মেইনলি কি ভাজিব আপোনালোকে যিমানে ভাজিব সিমানে টেষ্ট মছলা দি সোৱাদ নহয় কিন্তু হাঁহৰ মাংসটো যিমানে ভাজিব সিমানে টেষ্ট পাব বাকী আমি খানাটো খালোঁ বঢ়িয়া মাংসটো চাব পাৰে কি সিদ্ধ হৈছে আৰু মাহৰ দালিটো পুৰা গলি গৈছে আপোনালোকে এইটো ৰেচিপি ঘৰত ট্ৰাই কৰক বিৰাট টেষ্ট পাব বাকী আমাৰ সৰু আপা আছে বঢ়িয়া বহুদিন হাঁহ আৰু কোমোৰা খালো আজি হাঁহ আৰু মাহৰ দালি দি খালো চবেই দিয়া নাই পা বঢ়িয়া পুৰা সিজি গৈছে পুৰা সিজি গৈছে ফাইন বাকী বঢ়িয়া ভিডিঅ'টো চাব সকলোৱে বঢ়িয়া ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ ফোন নাম্বাৰটো দিয়া আছে তাতে আপোনালোকে ফোন কৰি মোক জনাব পাৰে কিবা ভুল হ'লে গালি চালি পাৰিব ইচ্ছা গ'লেও পাৰিব পাৰে কথা নাই ফোন নাম্বাৰটো দিয়া আছে আপোনালোকে ফোন কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা